নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত 110টাকৈ বিভিন্ন ধৰণৰ যেনে SI ৱাৰ্ড বয় কনষ্টেবল আদিৰ পদ মুকলি হৈছে, যিবোৰৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। মাহিলী দৰমহা যথেষ্ট ধুনীয়া। কি ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে সকলোখিনি ভিডিঅ'তে আমি আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ ৱেবছাইটলৈকে আহি আপোনালোকে ফুল এডভাৰটাইজমেণ্টটো আৰু অনলাইন এপ্লাই কৰাৰ লিংক চাব পাৰি assamjobsnews.in। তো এতিয়া আপোনালোকে আমাৰ ৱেবছাইটত এটা বিশেষ বাটন পাব, যিটো ক্লিক কৰিলে আমাৰ ৱেবছাইটটো সম্পূৰ্ণ ক'লা হৈ যাব। অৰ্থাৎ আপোনালোকে ৰাতি বা যদি হোৱাইট কালাৰ চাবলৈকে অসুবিধা পায় তেনেহ'লে ব্লেক কৰি ল'ব পাৰিব ধুনীয়াকৈ। তো ইয়াতে আমি এই পোষ্টটো ওপেন কৰি লৈছোঁ। এতিয়া হোৱাইট কালাৰত হৈ আছে, যদি আপোনালোকে ডাৰ্ক কৰি লয় তেনেহ'লে চকুৰ কাৰণে আপোনালোকৰ হয়তো সুবিধা হ'ব পাৰে। যদি সুবিধা হয় তেনেহ'লে এনেকুৱা কৰি ল'ব আপোনালোকে। তো 1 নম্বৰ পোষ্টটো হৈছে ইয়াতে SI ষ্টাফ নাৰ্ছৰ পোষ্ট। এইকেইটা গ্ৰুপ বিৰ হয়। 37টাকৈ ভেকেঞ্চি আছে ইয়াতে ষ্টাফ নাৰ্ছৰ। দৰমহাৰ নিৰিখ 35,400ৰ পৰা 1,12,000। ইয়াতে শিক্ষাগত অৰ্হতা হৈছে হায়াৰ ছেকেণ্ডাৰী পাছ, লগত জেনেৰেল নাৰ্ছিং প্ৰগ্ৰেম লাগিব, ডিপ্ল'মা বা ডিগ্ৰী। তাৰোপৰি আপোনালোকৰ এইটো জেনেৰেল নাৰ্ছ এণ্ড মিডৱাইফ উইথ চেণ্ট্ৰেল অৰ ষ্টেট নাৰ্ছিং কাউন্সিল ইয়াতে ৰেজিষ্টাৰ কৰা হ'ব লাগিব। তো ইয়াৰ পিছতে আছে ASI অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ানৰ পোষ্ট। এইটো গ্ৰুপ চিৰ হয়, এটাই পোষ্ট আছে। তো ইয়াতে দৰমহাৰ নিৰিখ 29,200ৰ পৰা 92,300লৈকে ৰাখিছে। তো ইয়াৰ কাৰণে এপ্লাই কৰিবলৈকে শিক্ষাগত অৰ্হতা বিচাৰিছে 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা আৰু লগত ডিপ্ল'মা ইন অপাৰেশ্যন টেকনিক অৰ চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ পিছতে ASI লেবৰেটৰী টেকনিচিয়ান গ্ৰুপ চিৰ পোষ্ট হয় আৰু ইয়াতে আছে 28টাকৈ পোষ্ট। লেভেল 5 ইয়াতে দৰমহাৰ নিৰিখ 29,200ৰ পৰা 92,300 আৰু শিক্ষাগত অৰ্হতা বিচাৰিছে 10+2 উইথ ছায়েন্স, অৰ্থাৎ ছায়েন্স ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি থাকিব লাগিব আপোনালোকৰ চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত। ইয়াৰ পিছতে আছে চিটি ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, আয়া তেনেকুৱা ধৰণৰ পোষ্ট। এইকেইটা গ্ৰুপ চিৰ পোষ্ট হয়। দৰমহাৰ নিৰিখ হৈছে 21,700ৰ পৰা 69,100। শিক্ষাগত অৰ্হতা বিচাৰিছে মেট্ৰিক পাছ আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব, অথবা যদি এক্সপিৰিয়েঞ্চ নাই আপোনালোকৰ তেনেহ'লে ইয়াতে যদি আপোনালোকৰ ITI চাৰ্টিফিকেট আছে এবছৰৰ অথবা তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লেও এপ্লাই কৰিব পাৰিব। আৰু আগন্তুক অসমৰ বিভিন্ন এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, অসমীয়া মাধ্যমত GK আৰু ইংৰাজী মাধ্যমতো পাব। আমাৰ ৱেবছাইট ভিজিট কৰিব assamgkpdf.com। তো ইয়াৰ পিছৰ ভেকেঞ্চিটো হৈছে HC ভেটেৰিনেৰী গ্ৰুপ চিৰ পোষ্ট হয়। 20টাকৈ ভেকেঞ্চি আছে। 25,500ৰ পৰা 81,100লৈকে দৰমহাৰ নিৰিখ ৰাখিছে আৰু ইয়াতে আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, লগতে আপোনালোকৰ এবছৰীয়া কোৰ্চ থাকিব লাগিব ভেটেৰিনেৰী ষ্ট্ৰক এছিষ্টেণ্ট বা তেনেকুৱা ধৰণৰ। লগতে যদি কোৱালিফিকেশ্যন আছে বেছি প্ৰিফাৰেঞ্চ পাব। আৰু লাষ্টৰ পোষ্টটো হৈছে কনষ্টেবল কেনেলমেন গ্ৰুপ চিৰ পোষ্ট হয়। 15টাকৈ পোষ্ট আছে ইয়াতে। 21,700ৰ পৰা 69,100লৈকে ৰাখিছে। মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। লগত আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ লাগিব 2 বছৰৰ এনিমেল হেণ্ডলিং কৰা, বিশেষকৈ ভেটেৰিনেৰী হস্পিটেল বা তেনেকুৱা ধৰণৰ কলেজত। তো ইয়াৰ অনলাইন এপ্লাইৰ লিংক 27 তাৰিখৰ পৰা খোল খাব আৰু লাষ্ট ডেট হৈছে 26 জুলাই 2021। তো অনলাইন এপ্লাই কৰাৰ লিংক যেতিয়াই মুকলি হয় আপোনালোকৰ কাৰণে ইয়াতে দি দিম। আপোনালোকে আমাৰ ৱেবছাইটলৈকে আহি চালে হ'ল, যেতিয়াই লিংকটো মুকলি হয় ইয়াতে আমি এড কৰি দিম। অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট ইয়াতে আপোনালোকে চাই ল'ব পাৰে আৰু আমাৰ ৱেবছাইটটো ভিজিট কৰি থাকিব। সকলো ধৰণৰ আপডেট ৰেগুলাৰ পাই থাকিব আপোনালোকে। ধন্যবাদ।